এই মুখাবিনা বিলাকৰ মাজত কোনোবা এজন জীয়াই থাকিব লাগিব, যে মুখাবোৰক ধুৱাই দিয়াৰ সাহস কৰিব পাৰে। হ'ব পাৰে সেইজন মই, সেইজন তই, সেইজন তুমি, সেইজন আপুনি। দুটাকৈ দুৰ্ঘটনা, এক্সিডেণ্ট, এটা ভণ্টিৰ বিয়াৰ সিদ্ধান্ত আৰু মায়া বিশ্বজিতৰ পত্নী হোৱাৰ সিদ্ধান্ত। বৰ বেয়াকৈ জ্বলি গৈছিলোঁ সিদিনা। কেৱল অন্তৰতে নহয়, মগজুটোকো জুয়ে এফালৰ পৰা গ্ৰাস কৰি আনিছিল। যেন যেন চৌদিশৰ পৰা মোক অজস্ৰ মুখাপিনা মানুহে আগুৰি ধৰিছিল, আৰু সিহঁতবোৰৰ মাজত অকলে মই, যাৰ কোনো মুখা নাছিল। এইবোৰ কি পিন্ধি আহিছ তই? কি পিন্ধি আহিছ? নাজানো নেকি মই মুখাপিনা মানুহ বেয়া পাওঁ? তাৰপিছত কিয় আহিছ? কিয় আহিছ? চব তোক কাঢ়ি দিলি মোৰ পৰা, মোৰ প্ৰেম, মোৰ বিশ্বাস, মোৰ নীতি আদৰ্শ চব কাঢ়ি লৈ গলি। ইমানখিনি কৰাৰ পাছতো তহঁতৰ হেঁপাহ পলোৱা নাই ন? আকৌ আহিছো মোক জোকাব নাই। মোক অকলে অকলে বহি অলপ কান্দিব দে না, নিজকে ধিক্কাৰ দিব দে না। এই চাৰা কেনেকে চলি গৈছো মই, জুয়ে পুৰি পুৰি শেষ কৰি পেলাইছে মোক। সৰ্বশ্ৰান্ত হৈ গৈছো মই, শেষ হৈ গৈছো মই, শেষ হৈ গৈছো, শেষ হৈ গৈছো মই। তাৰ পিছতো মই জীয়াই থাকিম, মই জীয়াই থাকিম। এই মুখাপিনা বিলাকৰ মাজত কোনোবা এজন জীয়াই থাকিব লাগিব, যে মুখাবোৰক ধুৱাই দিয়াৰ সাহস কৰিব পাৰে। হ'ব পাৰে সেইজন মই, সেইজন তই, সেইজন তুমি, সেইজন আপুনি। কোনোবা এজনতো থাকিবই লাগিব, যে মুখাবোৰক আঙুলিত লৈ ক'ব পাৰে তহঁত মিছা, তহঁত ভেজাল, তহঁত নকল। আচল আমি, বিশুদ্ধ আমি, সঁচা কেৱল